নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল মই দীপুকুমাৰ ডেকাই পুনৰবাৰ আজি আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল যদিহে আপোনালোকে বৰ্ডাৰ সিকিউৰিটি ফ'ৰ্চ BSFত ওলোৱা 2788টা টেটছমেন পদৰ কাৰণে যদি আপোনালোকে আবেদন কৰিছিলে তেন্তে আপোনালোকে ইয়াৰ এডমিট কাৰ্ডখন এতিয়াৰ পৰা ডাউনলোড কৰিবলৈ পাৰিব। এই এডমিট কাৰ্ডখন কেনেকৈ আপোনালোকে ডাউনলোড কৰিব সেই সম্পৰ্কে আজি আপোনালোকৰ মাজত মই এটা ভিডিঅ' লৈছোঁ। গতিকে যিসকল বন্ধু-বান্ধৱীয়ে মোৰ ভিডিঅ'টি প্ৰথমবাৰৰ কাৰণে চাই আছে তেওঁলোকে ভিডিঅ'ত প্ৰথমতে লাইক কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গতিকে বন্ধু-বান্ধৱীসকল ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথম অৱস্থাত আপোনালোকে মোৰ ডেছক্ৰিপশ্যন বক্সত থকা লিংকত ক্লিক কৰি বৰ্ডাৰ সিকিউৰিটি ফ'ৰ্চ BSFৰ অফিচিয়েল ছাইটত আপোনালোকে আহিব পাৰিব। ইয়াত অহাৰ পাছত আপোনালোকে অলপ তললৈ আহিব। তললৈ আহিলে আপোনালোকে ইয়াত দেখিবলৈ পাইছে ইয়াত আপোনালোকৰ ইমেইল ID বিচাৰিছে। আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত যিটো ইমেইল ID বহাইছিলে সেই ইমেইল IDটো ইয়াত বহাব। তাৰপিছত আপোনালোকে পাছৱৰ্ডটো বহাব। পাছৱৰ্ডটো বহোৱাৰ পিছত আপোনালোকে ৰিকেপচাত ক্লিক কৰিব। ৰিকেপচাত ক্লিক কৰি আপোনালোকে লগইন কৰিব লাগিব। লগইন কৰি আপোনালোকে নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিবলৈ পাৰিব আৰু এডমিট কাৰ্ডত উল্লেখ কৰা নিৰ্ধাৰিত ডেটত আপোনালোকে ইয়াৰ PST আৰু পেড এক্সাম দিবলৈ যাব লাগিব। গতিকে বন্ধু-বান্ধৱীসকল আপোনালোকক দেখাই দিলোঁ কেনেকৈ এডমিট কাৰ্ডখন ডাউনলোড কৰিব লাগিব আৰু আজিলৈ আছিল ইমানখিনিয়ে বন্ধু-বান্ধৱীসকল। যদিহে মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে তেন্তে লাইক কৰিব, বন্ধু-বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব আৰু আগন্তুক যদি এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ মোৰ পৰা পাই থাকিব বিচাৰে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় অসম।